নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই আজি লৈ আহিছোঁ নিম্বু আচাৰৰ দুটা ৰেচিপি। বহুত সহজ হয়, আপোনালোকে কৰি চাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। মই গোল নেমু লৈছোঁ, 1 কেজি লৈছোঁ মই। সেই হিচাপত আপোনালোকে যিমানখিনি পৰিমাণৰ লয় তেতিয়াহ'লে গোটেইখিনি বস্তু মিলাই ল'ব। এয়া দেখিছে মই দুভাগ কৰিছোঁ, আধা কেজি বেলেগ আচাৰ বনাম আৰু আধা কেজি বেলেগ আচাৰ বনাম। এয়া দেখিছে মই নেম্বুখিনি এনেকৈ প্ৰথমতে ৰুকি লৈছোঁ যাতে লাগি থকা যিবোৰ লেতেৰা সেইবিলাক যাতে আঁতৰি যায়। এনেকৈ ধুনীয়াকৈ ৰুকি ল'ব আৰু চুৰিখন আপোনালোকে অকণমান দাঁত থকা বুলি যে কয় সেনেকুৱা ল'ব, যাতে নেম্বুটোত খহনা খাই পেলাই যিখিনি লেতেৰা আছে সেইখিনি উঠি আহে, গুচি আহে। এয়া দেখিছে মই দেখুওৱা ধৰণে আপোনালোকে কৰি যাব। এয়া দেখিছে মই দেখুৱাই দিছোঁ, চুৰিখন আপোনালোকে এনেকুৱা ল'ব। এনেকৈ ধুনীয়াকৈ গোটেইকেইটা নেম্বু মই চাফা কৰি ল'ম। এয়া দেখিছে নিশ্চয়, এয়া চাফা হৈ গ'ল। এইটো ধুনীয়াকৈ ওপৰৰ লেতেৰাবোৰ গুচি গ'ল, যিখিনি লেতেৰা আছিলে। মই বাৰে বাৰে দেখুৱাইছোঁ, চাকুখন এনেকুৱা ল'ব, তেতিয়া এই লেতেৰাবিলাক ভালকৈ গুচি যাব। এয়া দেখিছে মই এটা এটাকৈ চাফা কৰি লৈছোঁ। তাৰপিছত মই এনেকৈ দুফাল কৰি লৈছোঁ। দুফাল কৰি লৈ পেলাই তাত নিমখ দিছোঁ। নিমখ দি পেলাই 2 পিচ লেবুৰ তাত ভালকৈ ঘঁহি দিছোঁ আৰু এটা বৈয়াম লৈছোঁ। বৈয়ামটো আইনাৰ ল'ব আৰু মন কৰিব যাতে বৈয়ামটোত কোনো ধৰণৰ পানী নাথাকে। আৰু নিম্বুখিনিও মই যেতিয়া ৰুকি লৈছিলোঁ, সেই ৰুকি লৈ পেলাই 2 ঘণ্টা ৰ'দত দিছিলোঁ যাতে অকণো পানী নাথাকে। আৰু চাব যে এইটো যি মই কৰি আছোঁ, যি মই নেম্বুখিনি ফালি লৈ আছোঁ, চুৰিখনতো যাতে পানী নাথাকে। আৰু মুঠতে আচাৰ ভালকৈ ৰাখিবৰ কাৰণে যাতে পানী নাথাকে সেইটো মন কৰিব, কাৰণ পানী থাকিলে আচাৰখিনি বেয়া হৈ যোৱাৰ সোনকালে সম্ভাৱনা থাকে। এয়া দেখিছে মই নিমখ দি দিছোঁ, নিমখ দি পেলাই দৈখিনি ঘঁহি দিছোঁ। এয়া ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক। বহুত সহজ হয় আৰু খাবলৈও বহুত টেষ্টি হয়। এয়া দেখিছে মই এটা এটাকৈ বৈয়ামত ভৰাই গৈছোঁ। এয়া দেখুৱাইছোঁ মই পানী অকণো নাই, মুচি লৈছোঁ ৰ'দত দিয়াৰ পিছতো। এনেকৈ মই গোটেইখিনি কাটি ল'ম। বহুত সহজ হয়, আপোনালোকে ভিডিঅ'টো চাই পেলাই বনাব ঘৰত আৰু লাইক কৰি দিব, এটা কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগত বেলেগৰো সহায় হয়। এয়া দেখিছে গোটেইখিনি কাটি হৈ গ'ল মোৰ। ইয়াতে এক্সট্ৰাকৈ আৰু নিমখ দিব। এয়া দেখিছে মই চামুচেৰে 1 চামুচ দিলোঁ নিমখ আৰু 1 চামুচ দিছোঁ। এনেকৈ দি ল'ব। আপোনালোকে যিমানখিনি নেম্বু লয় সেনেকুৱা পৰিমাণ হিচাপত দিব। মই ইয়াতে 2.5 চামুচ নিমখ দিছোঁ। আপোনালোকে যিমানখিনি পৰিমাণৰ নেম্বু লয় তাৰ হিচাপত দি দিব। এনেকৈ অকণমান লৰাই দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ মিহলি হৈ গৈছে আৰু এতিয়া মই সাঁফৰখন অকণমান ঢিলাকৈ দি পেলাই ৰ'দত দিম এইটো। আৰু নেক্সটখিনি দেখিছে মই যিহেতুকে দুভাগ কৰিছিলোঁ, ইয়াতে এভাগ লৈছোঁ, লৈ পেলাই এইখিনি এনেকৈ কাটিছোঁ 4টা ভাগত। যদিহে নিম্বুটো ডাঙৰ হয় তেতিয়াহ'লে আপোনালোকে মাজেৰে আৰু এফাল কৰি দিব, তেতিয়াহ'লে ভাল হ'ব। আপোনালোকৰ ইচ্ছা অনুসৰি দিব পাৰে। মই এনেকৈ লৈছোঁ, এনেকৈ খাই ভাল পাওঁ, গতিকে এনেকৈ ল'ব। এয়া দেখুৱাইছোঁ মই। এয়া দেখিছে মোৰ কটা হৈ গ'ল। তাৰপিছত এনেকৈ যিখিনি সৰু আছিলে মই এফাল দুফাল কৰি দিছোঁ আৰু যিখিনি ডাঙৰ আছিলে অকণমান 4ফাল কৰি দিছোঁ। ইয়াৰে পৰা কেইটুকুৰমান মই নিম্বু আটি দিম, যাতে যিখিনি মছলা মই দিওঁ সেইখিনি মছলা ধুনীয়াকৈ লগ হৈ যায় নেমুৰ ৰস আৰু নিম্বুখিনিৰ লগত। কাৰণ শুকান হৈ থাকিলে নহ'ব, শুকান হৈ থাকিলে মছলাখিনি ভালকৈ লগ নালাগিব। আপোনালোকে নিশ্চয় বুজিব পাৰিছে মই কি বুজাব বিচাৰিছোঁ। এয়া দেখিছে মই আটি দিছোঁ। এয়া দেখিছে মই শুকান জলকীয়া লৈছোঁ, এইকেইটা মচি লৈছোঁ আৰু জিৰা লৈছোঁ অকণমান,
জালুক লৈছোঁ কেইটামান আৰু ধনিয়া গুটি লৈছোঁ। এইখিনি মিক্স কৰি পেলাই ভাজিব লাগিব। মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে যিখিনি পৰিমাণৰ নিম্বু লয় সেইখিনি পৰিমাণৰ মছলা দি দিব। মই ইয়াতে আধা কেজি নিম্বুৰ আচাৰ বনাইছোঁ, গতিকে আধা কেজি নিম্বুৰ হিচাপত মই যিখিনি বস্তু লাগে সেইখিনি দেখুৱাইছোঁ। এতিয়া দেখিছে মই শুকান জলকীয়াখিনি প্ৰথমতে দি পেলাই 2 মিনিটমান ভাজি লৈছোঁ। তাৰপিছত বাকীখিনি দেখুওৱাৰ ধৰণে মছলাখিনি দি পেলাই এটা গৰম কেৰাহীত ভাজি লৈছোঁ। এয়া দেখিছে, বেছি সময় ভাজিব নালাগে, অকণমান সময় ভাজিলে হ'ল। আপোনালোকে গম পাব যেতিয়া ইয়াৰ পৰা গোন্ধ এটা ওলাব ধনিয়া মছলা সেইখিনি তেতিয়া নমাই থ'ব। এতিয়া দেখিছে মই লৰুৱাই আছোঁ, এনেকৈ অকণমান পাতলাই দিব। গেছৰ ফ্লেমটো বেছি বঢ়াইও নিদিব আৰু বেছি কমাইও নিদিব, মিডিয়াম চাইজত ৰাখিব। এনেকৈ দেখিছে কালাৰটো অকণমান চেঞ্জ হৈ আহিছে লাহে লাহে আৰু ধুনীয়া গোন্ধ ওলাইছে। আপোনালোকে যেতিয়া ভাজি ল'ব তেতিয়া গম পাব। এয়া চাওক, পাতলাই দিছোঁ আকৌ অকণমান। আৰু এইখিনি যেতিয়া হৈ যাব তেতিয়া গেছৰ ফ্লেমটো অফ কৰি পেলাই এনেকৈ কাঁহী এখনত পাতলাই দিব। আৰু মই ফেনৰ তলত ৰাখিছিলোঁ অকণমান সময়। এয়া দেখিছে নিম্বুখিনি, ইয়াতে মই নিমখ দিম। এয়া 1 চামুচ নিমখ দিছোঁ আৰু 1 চামুচ দিছোঁ। এনেকৈ দি পেলাই আৰু যিখিনি মই মছলা সেইখিনি গ্ৰাইণ্ডাৰত গুড়ি কৰি লৈ পেলাই মিক্স কৰিম। এয়া দেখিছে যিখিনি মছলা মই গুড়ি কৰি লৈছিলোঁ সেইখিনিৰে ভালকৈ হাতেৰে মিক্স কৰি দিছোঁ। মই হাতেৰে মিক্স কৰিব পাৰোঁ কাৰণ মই জ্বলা লাৰিব পাৰোঁ। আপোনালোকে যদি নোৱাৰে তেতিয়াহ'লে হেতা এখন ল'ব, লৈ পেলাই ধুনীয়াকৈ হাতেৰে মিক্স কৰি দিব। এয়া দেখিছে মই ধুনীয়াকৈ মিক্স কৰি আছোঁ। এইটো আচাৰ খাব বহুতে টেষ্টি হয়। নিৰামিষ ভাতৰ লগত খাব পাৰে, ৰুটিৰ লগত খাব পাৰে, লুচিৰ লগত খাব পাৰে। গতিকে বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকল নতুন হয়, আৰু লাইক কৰি দিব, কমেণ্ট কৰি দিব এটা, যিহেতুকে মই বহুত সহজ ৰেচিপি লৈ পেলাই আহোঁ। যিসকলে নাজানে সেইসকলৰ সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু যদি আপোনালোকে বনাইছে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাব। গতিকে আজিলৈ আহিছোঁ, আৰু লগ পাম নেক্সট এটা ভিডিঅ'ত। ধন্যবাদ।